নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমি আহিছিলোঁ তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বুলি। বহু দিনৰ হেঁপাহ এটা আছিলে, মনত এটা হেঁপাহ পুহি ৰাখিছিলোঁ যে কেতিয়াবা টিলিঙা মন্দিৰলৈ যাম বুলি। বহুতৰ মুখত শুনি আছিলোঁ যে টিলিঙা মন্দিৰটো বৰ ধুনীয়া, টিলিঙা মন্দিৰৰ নামটো খুবেই বিখ্যাত হৈ আছিলে তিনিচুকীয়াৰ বাবে। কিন্তু এতিয়া সেইবোৰ আশা এতিয়া পূৰণ হ'ল। এতিয়া আমি আহিছিলোঁ টিলিঙা মন্দিৰলৈ, আহি খুবেই আনন্দিত হ'লোঁ, খুব ভাল লাগিলে। এই টিলিঙা মন্দিৰৰ যি আহি দেখিলোঁ যে টিলিঙা মন্দিৰ কেৱল টিলিঙাৰে ভৰপূৰ হৈ আছে। এই টিলিঙাবোৰ একচুৱেলি মানুহৰ দান দক্ষিণা যে কৰে মানুহে, তাৰ পৰাই ইয়াতে ভৰপূৰ হৈ আছে। ইয়াতে টিলিঙা ক'ত চাব আপুনি, ক'ত নেচাব, সেইটো চাব বুলি ক'লে ভুল হ'ব। ক'ত নেচাব, ক'ত নেপায়, দোকানৰ পৰা আপোনাৰ মন্দিৰৰ ৱালত আছে, আপোনাৰ মাটিত পৰি আছে, ওলমি আছে, কিমান যে টিলিঙা ভৰ্তি হৈ আছে, আপুনি দেখি আচৰিত হৈ যাব। এই টিলিঙাবোৰ হাজাৰ হাজাৰ টন ইয়াতে পৰি আছে, এনেই পৰি আছে ৰাস্তাৰ কাণত, ক'ৰবাত পোষ্টত, ক'ৰবাত দেৱালত, ইমান টিলিঙাৰে ভৰ্তি হৈ আছে। সেইবোৰ টিলিঙা ওজন কৰিলে হয়তো বহু হাজাৰ টন হৈ যাব চাগে। তেন্তে ব'লক আজি আপোনালোকক টিলিঙা মন্দিৰৰ দৰ্শন কৰাই দিওঁ। এই টিলিঙা মন্দিৰৰ সৌন্দৰ্য দেখি আপুনিও আপ্লুত হ'ব। পাৰিলে কেতিয়াবা এই টিলিঙা মন্দিৰলৈকে আহিব। তিনিচুকীয়া জিলাৰ টিলিঙা মন্দিৰৰ অৱস্থিত। আৰু এয়া আমি আহি পালোঁ টিলিঙা মন্দিৰৰ গেটখনত, প্ৰৱেশ দুৱাৰ। এই প্ৰৱেশ দুৱাৰৰ পৰাই ভক্তগণৰ ইমান দীঘলীয়া শাৰী দেখি বহুত ভাল লাগিলে। এয়া দেখিছে ইমান লাইন। আৰু এয়া আমাৰ মইনা, আৰু এয়া মইনাৰ মাক, আৰু আমাৰ সেইটো সৰু ল'ৰাটো। আমি দোকানৰ পৰা কেইগছিমান চাকি ল'লোঁ, এখন শৰাই আগবঢ়াবৰ কাৰণে আমি শৰাইখন সাজু কৰি ল'লোঁ। তাৰপিছত আমি এতিয়া লাইন পাতি গৈ আমি ভিতৰলৈ সোমাই যাব লাগিব। আপোনালোকক মন্দিৰৰ চৌপাশ দেখুৱাম বাৰু, তাৰ আগতে আমি চাকি বন্তি অকণ জ্বলাই লওঁ। শ্ৰী মহাদেৱ প্ৰভু হৰ হৰ মহাদেৱৰ ওচৰত আমি শৰণাগত হৈ পেলাই তাৰপিছত আপোনালোকৰ চৌপাশ দেখুৱাম। আৰু এতিয়া মইনাহঁতে যি ধাগা বান্ধে সেইটো ধাগাটো বান্ধি আছে। তাৰপিছত চাৰিওপাশে আপোনালোকক দেখুৱাম বাৰু। ব'লক এতিয়া আপোনালোকক অকণ মন্দিৰটো চৌপাশ দেখুৱাই দিওঁ। ইয়াতেও জ্বলাইছে। এয়া দেখিছেনে আপোনালোকে, ইয়াতে টিলিঙাবোৰৰ একদম পাহাৰৰ দম হৈ আছে। এইবোৰ যে ধাগা যে মন্দিৰৰ খুঁটাত যে ধাগা বান্ধি আছে, সেইবোৰ ধাগাবোৰৰ ইয়াতে আৱৰ্জনাৰ দৰে পৰি আছে। আৰু চাৰিওপিনে দেখিব পাব, এতিয়া ৱালৰ চাৰিওদিশে কেৱল টিলিঙাই টিলিঙা। এই টিলিঙা মন্দিৰটো 1965 চনত স্থাপন কৰা হৈছিল। আৰু সেইমৰ্মে এতিয়া শিৱ পূজাৰ বাবে এটা ফিট হৈ পৰিছে। আপুনি ইয়াতে টিলিঙা গণি শেষ কৰিব নোৱাৰিব। আকাশত যেনেকৈ তৰা অগণন থাকে, ইয়াতে টিলিঙাও অগণন পৰি আছে। ইয়াতে কেৱল সৰুৰ পৰা ডাঙৰলৈকে টিলিঙা হৈ আছে। ৱালত এইবোৰ আঁৰি থৈ দিছে, তলত পৰি আছে। আকৌ এই সৰু পিনে দেখিছেনে, তাতো আকৌ টিলিঙা পৰি আছে, যে কিমান দম হৈ পৰি আছে। লাখ লাখ টিলিঙা, আৰু এইবোৰ ডাঙৰ টিলিঙা, এইবোৰ আছে ধাগা পৰি আছে, চব ইয়াতে তলতে পৰি আছে। এই মন্দিৰটো তিনিচুকীয়া জিলাৰ বৰডুবিত অৱস্থিত। আৰু তিনিচুকীয়া নগৰৰ পৰা টিলিঙা মন্দিৰলৈকে 25 কিলোমিটাৰ, আৰু দুলীয়াজানৰ পৰা 10 কিলোমিটাৰ দূৰত্ব। এই টিলিঙা মন্দিৰৰ ইতিহাস বৰ বেছি পুৰণা নহয়। গেটটোতো টিলিঙা আছে, ওপৰত তলত মানুহ বহুত আছে ইয়াতে। বাবু ইয়াৰ পৰা এটা টিলিঙা ল'লে। এইটো ডেকা, এইটো মা।
পুনৰ নতুন এটি ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা আজি বিদায় মাগিছোঁ। ধন্যবাদ।